তহঁতি কি কৰি আছ ইয়াত হা? আমি ইয়াতে আম খাব আহিছো। এই ইয়াতে ডাঙৰ আম এজোপা আছে যে আমজোপা সেইজোপাকে আম খাবলৈ আহিছিলো আমি। ঐ বাপেৰক যে এনেকে কলি, বাপেৰে কি গম নাপাব নি? এতিয়া হেৰি পাই নি, আম টেঙা পাই নি? কি কথা কলি তই? তহঁতি এইপিনে যে কি কাৰণে আহিছ সঁচা কথা ক এতিয়া ইয়াত আম টেঙা পায় কি কথা কৈছ তহঁতি ক'ত যাও সঁচা কথা ক। ই খুৰা মানে নাজানে, সি আম টেঙা বুলি কৈ পাইছে। আমি মানে এতিয়া সেই মধুৰি খাবলৈ আহিছো। মধুৰি যে এতিয়া সেই লাগি থাকে, এতিয়া আন চিজনত লগা মধুৰিবোৰ বৰ মিঠা হয়, সেইকাৰণে সেই মধুৰি খাবলৈ আহিছিলো। তহঁতৰ কথাটো শুনিছো আকৌ, তহঁতি এই মোৰ ছোৱালীজনী জোকাৰিবলৈ অহা বুলি কোৱা শুনিছো। কথা কিন্তু বেয়া হ'ব তহঁতি ছোৱালী তোৱালী জোকোৱা কথা কৰিলে আৰু সেইটো পাছপিনে কোন লুকাই আছ, সেইটো এই টপাটো একদম বুঢ়াই হলি তই এহঁতৰ লগত কি কৰি আছ? এই সৰু সৰু ল'ৰাকেইটাৰ লগত বুঢ়া হলি, লাজ নাই? মধুৰি আম চাম খাই ফুৰিছ যে এতিয়া আন চিজনৰ ফল মূল ক'ত পাৱ তহঁতি এতিয়া ক'ত থাকে মধুৰি আম? তহঁতি ক'ত ঘূৰি ফুৰিছ আমি ইয়াত বহি আছো যে, আমাৰ ঘৰত কোনো গম নাপায়। আমি মতা কেইটামান পতাব পাৰিলে হ'ব আৰু। হ'ব দে, মই কম বয়সৰ ল'ৰা কেইটামান পালেহে পতাম আৰু, নহ'লে নপতাম। হ'ব দে, আমি মুই মাইকীয়ে হয় ভাল। মই ধনী টপা আংকুল এটা পালে, পইচা থাকিলে মই সেইটোলৈকে গুচি যামগে। টপা পইচা লগা কেইটাহে চাই আছে। মই আকৌ পইচা লগা চইচা লগা কথা নাই। ধুনীয়া ল'ৰা এটা হেণ্ডচাম এটা পালে মানে পুৰা বডি চডি ফিকা চিকা যদি ভাল থকা এটা পাওঁ, সেনেকুৱাটোলৈকে বিয়া হ'বলৈহে মই চাই আছো। পইচা আছে মোৰ মতলব নাই। কিনো কৰিবি হয়? আইফোন এটা যেনে তেনে দিব পাৰিলে হ'ব। আইফোন এটা স্কুটি এখনে, তাৰপিছত আৰুনো কি কৰিম হয়? সেইকেইটা হ'লে হ'ব আৰুনো কি লাগিছে আমাক? মই টপা চপা সেইবোৰ কথা নাচাওঁ দেই। মই হ'লে ধুনীয়া হেণ্ডচাম ল'ৰা এটাহে চাম। হ'ব দে, তই ধনী চালেও চাবি নাচালেও নাই। আমাৰ ঘৰত পইচা পাতি নাই যে, সেইকাৰণে মই ধনী এটালৈকে বিয়া হ'ম পাই। কটা মোৰ আগৰ বয়ফ্ৰেণ্ডটো মোক মৰমে নকৰে। এবাৰ ভাল এটা পালেই হয় আৰু। হ'ব দে জহনীমতীহঁত, সেইকেইটা যে 4টামান আহিছে, তাৰ ভিতৰত মই আগে এটা পচন্দ কৰি ল'ম। তহঁতি যোনটো লৈ থাকিবি দেই। তহঁতি আকৌ পইচা লগা বিচাৰিহে ল'বি। মই আকৌ সেই হেণ্ডচাম লগাটো আগে লৈ ল'ম। জহনীমতীহঁত আকৌ আগে আকৌ গৈ পিনি টপককে গৈ চুমা এটা খাই দিবিগি, এইটোকে লাগে বুলি। টপা এটাও আহিছে, সেই টপাটোকে দিছো বাৰু। জহনীমতী লৈ ল'বি, টপাটোকে লৈ ল'বি তই। দুটামান আহিছে, ভালদৰে থাক, হাঁহি মুখে থাক। হ'ব দে, আমিনো একদম ধুনীয়াই আকৌ। আমাকনো কোনে বেয়া দেখিব? আমাকতো দেখি একদম বাগৰিয়ে পৰিব যেন পাইছো। তহঁতি আগৰ মতাকেইটা দিয়া সেন্দুৰকেইটা লৈ আহিছ নে নাই? যদি লৈ আহিছ, পটাপট চুলিকেইটালে ঢাকি ল। আকৌ বিয়া পতা বুলি এতিয়াই ভাবিব নহ'লে। তাৰ জীয়েককেইজনী মানে এইকেইজনী, এই গছত বহি আছে পাৰে। সেইকাৰণে সি আমাক এইপিনে অহা দেখি ক'ত যাওঁ কি কথা চব সুধি আছিলে। আজি বাপেকে ধৰা পৰিলে, পাই গ'লো। কোনজনী তাৰ জীয়েক? আজি ৰহস্যটো উলিয়াই পেলাওঁ। তাৰ জীয়েককে আজি উঠাই দিম বাপেকে। আজি 26 জানুৱাৰী দিনা আজি বজাৰতে বাৰ আছে। আজি পুৰা ৰাস্তা খালী আছে, পুৰা কাণত উঠাই দৌৰ মাৰিব পাৰিম। টপাও ভালকে চাই দেচোন কোনজনী হয়। গোটেইকেইটা চা, চকু মেলি চা কোনজনী হয় তাৰ জীয়েকজনী আছিলে। আজি এজনী উঠাইহে আহিম বাপেকে, নেৰো আজি তাইক। 3জনী আছে দেখোন। এজনীতো ময়ো ভাগত পাব লাগিব। মইতোতো এনেই অহা নাই। যি হওক এজনীতো ময়ো লৈ ল'ম বাপেকে, তেতিয়াহে গম পাবি। এজনী মোৰ ভাগৰ, কিন্তু তহঁতি কোনো মাথা নেমাৰিবি দেই। এজনী কিন্তু